স্মোক পক মানে পুৰা গাহৰি লগত নতুনকে ওলোৱা লাই শাক মই বোলো কেনে ভিডিঅ'টো আচলতে যোৱা দেওবাৰ ৰাতিপুৱা ওলাই আহি প্ৰথমতে কালিজনীক ধুৱাইছো তাৰ পৰা আমাৰ বেজুৱা স্কুলৰ সন্মুখৰ মঙহৰ পৰা গাহৰি লৈছিলো সুনুদাৰ পিছে নতুনকে স্মোক পকৰ বিজনেছটো আৰম্ভ কৰিছিলে আৰু প্ৰথম বহন হিচাপে আধা কেজি মান ফ্ৰীকে দিছিলে মোক কিন্তু মানুহটোলে মই এতিয়া বেয়াহে লাগিছে কাৰণ শিৱসাগৰত গাহৰি বেনো কেলা মই এইটোৱে বুজি নাপাওঁ প্ৰত্যেক বছৰে লাষ্টৰ সময়খিনিত ক'ৰ পৰা বেমাৰখিনি আহে যোৱা বছৰ বাৰ বন্ধ হওঁতে আমাৰ এমএলএ চাই খামি বুলি কোৱা আমিও ফিট মাৰি কৈছিলো আমিও খাম এই বছৰো তেনেকে বচাই দিবা আৰু দেই এইখিনি পিছে একো ৰেচিপি বুলি নহয় দেই জাষ্ট মই নৰ্মেলকে বনাইছিলো পিয়াজ জলকীয়া লগত গাহৰিখিনি ফ্ৰাই কৰিছিলো তাৰ ওপৰত নিমখ হালধি মছলা আৰু কাশ্মীৰী অকমান দিছিলো ওপৰত দিছিলো ফালকে আলু দুটা লগত বিলাহী তিনিটা আৰু তাৰ ওপৰতে খুন্দি থোৱা আদা নহৰুখিনি ঢাকনাখন মাৰি অলপমান টাইম সিজোৱাৰ পাছতে বিলাহীকেইটা উলিয়াই পিটিকি তাত পেষ্ট বনাই দিছো কালাৰটো ভাল আহিব আৰু খাবলৈও টেষ্টি হ'ব আৰু সেম প্ৰচেছ শুকান জলকীয়া কেইটাও কৰিছিলো এই গাহৰি এনেকে হওক তেনেকে হওক মুঠতে চবেই ভাল লাগে কাৰণ আমি গাহৰি প্ৰেমী যেন এনেইনো মই কওঁ নি গাহৰি মেইন দে ৰাইজ আৰু ফ্লিপকাৰ্টৰ পৰা মই কাঠৰ থাল এখন অৰ্ডাৰ কৰিছিলো কিন্তু খুলি চোৱাৰ পাছত মোৰ নিজৰে হাঁহি উঠিছিলে এখন থালে আহিলে নে প্লেটে আহিলে নে কি আহিলে ভাত দিলে দাইল দৌৰিব ইয়াৰ পৰা লগ ৰিটাৰ্ণ পানী জাষ্ট অলপমান দি গাহৰিখিনি উতলোৱাৰ পাছত শেষত দিছো ওপৰতে লাই শাকখিনি মা কচম বে দেখি বেছি টাইম ৰখি থাকিব নোৱাৰি আমাৰ শিৱসাগৰতো এতিয়া গাহৰি বন্ধ আপোনালোকৰ ফালে আছে নাই যদি খোলা আছে মোক মাতিব দেই ভাতকেইটা লৈ লাষ্ট বুলিয়ে খাইছো আৰু কি গাহৰি মেইন দে ৰাইজ